मोनसे दुखुनांथाव खौरां लामानि गिख्रंथाव जाब्रबथायजों सासे फरायसुलिनि जिउ खहा। आनजाद होखांनानै न' फारसे थांबाय थानायावनो दुखुनांथाव जाथाय जायो। नंगौ, चिरां जिल्लानि बिजनियाव थानाय चिरां पलिटेक्निकनि फरायसा सानजुना ब्रह्मआ ट्राकजों गिख्रंथाव जाब्रबथाय जाना जिउ खहा जायो। दांथल सिमलगुरि गामिनि थागिबि चिरां पलिटेक्निकनि फरायसा सानजुना ब्रह्मआ आनजाद होखांना न' फारसे थांबाय थानाय समाव बङाइगाव राखालदुबियाव गंसे ट्राकजों गिख्रंथाव जाब्रबथाय जाना जायगायावनो अबथिरायै जिउ खहा जायो। थारैनो लामानि गिख्रंथाव जाब्रबथायजोंनो सासे फरायसाया अबथिरायै गावनि बेसेन गोसा जिउखौ खोमाना लानांबाय। আজি যেটো এক্সিডেন্ট হল ইয়াত এইটো মানে আমি শুনামতে এইটো স্টুডেন্ট কলেজৰে স্টুডেন্ট হয় কিবা এক্সাম দি আহাৰ ফলত এই ডাম্পাৰখনে এখন ডাম্পাৰ আছিল ইয়াত ইখনে এক্সিডেন্ট কৰি মানে স্পট ডেথ কৰি দিলে ছোৱালীজনীক। বহুত খুব দুখিত এক্সিডেন্ট হোৱাৰ বাবে। আৰু যিকি আহিছোঁ ইয়াত মানে স্পীড ব্ৰেকাৰ বনাই থাকে কিন্তু স্পীড ব্ৰেকাৰ গ'লে কোনো কামেই নাই। স্পীড ব্ৰেকাৰ কেৱল স্পীড ব্ৰেকাৰৰ নামতে স্পীড ব্ৰেকাৰ হৈ আছে। এইটো তিনি চাৰিটা ৰাস্তাত স্পীড ব্ৰেকাৰৰ খুব প্ৰয়োজন কাৰণ গাড়ীবিলাক চলো হ'লেহে তেতিয়াহে এক্সিডেন্ট নহ'ব। এক্সিডেন্ট হোৱাৰ মেইন কাৰণ হৈছে এটা কাৰণ ক'ব লাগিব স্পীড ব্ৰেকাৰ। আৰু আজি বেয়া লাগিল, দুখ লাগিল খুব এই কলেজৰ মানে ষ্টুডেণ্ট এটা মানে ডেথ হোৱাৰ কাৰণে।